মাই চেনেল লুনাছ ডায়েৰী। আজি মই আপোনালোকৰ মাজলৈ এটা কুকিং ভিডিঅ' আগবঢ়াম বুলি ভাবিছোঁ। মই খাই বৈ উঠিলোঁ। ৰাতি মই বনাইছিলোঁ এটা ৰেচিপি। মই বনাইছিলোঁ তিল দিয়া কুকুৰাৰ মাংস, মানে তিল দিয়া চিকেনৰ সৈতে তিল একেই কথা বাৰু, বহুতে খাই পাইছে। যিসকলে খাই পোৱা নাই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰিব। যিহেতু মই কিবা ৰান্ধি থাকোঁ কিবা কিবি, এইবিলাক হোৱাটছএপৰ ষ্টেটাছত লগালে বহুতে মোক সোধে ৰেচিপিবোৰ, সেয়ে মই ভাবিলোঁ ভিডিঅ' এটি বনাই দি দিওঁ চেনেলত, সকলোৰে হেল্প হ'ব। গতিকে মই বনালোঁ আজি, সঁচাকৈ বহুত টেষ্টি হৈছিল গোটেই মাংসখিনি খাবলৈ তিল দিয়া। গতিকে ভিডিঅ'টি চাওক। যদি ভিডিঅ'টি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যদি মোৰ কিবা ৰন্ধন প্ৰণালীত ভুল হৈছে, কিবা দেখিছে ভুল হোৱা, তেতিয়াহ'লে মোক কমেণ্ট বক্সত নিশ্চয় জনাবলৈ নাপাহৰিব। প্ৰডাকশ্যন চাওক কি কিনো যোগাৰ লাগে আৰু কেনেকৈনো ৰান্ধোঁ। আজি তিল আৰু কুকুৰাৰ মাংসৰ ৰেচিপিটোৰ কাৰণে আমাক লাগিব, মই ইয়াত পিঁয়াজ লৈছোঁ 2টা, পেষ্ট বনাই থৈছোঁ। তাৰপিছত তিলখিনি মই 4 চামুচমান লৈছোঁ। তাৰপিছত এইখিনি অকণমান সেকি লৈ মিক্সিত গুড়ি কৰি লৈছোঁ। তাৰপিছত আলু 2টা লৈছোঁ, আৰু ইয়াতে ধনিয়াৰ পাত 3টা আছে, আৰু এইখিনি আদা নহৰু পেষ্ট, আৰু ইয়াত জলকীয়া 3টামান আছে। আৰু ইয়াত মছলা বিশেষ বেছিকৈ লোৱা নাই, অলপ লৈছোঁ, নহ'লে তিলৰ টেষ্টখিনি নোহোৱা হৈ যাব। এইখিনি জিৰা গুড়ি, এইখিনি শুকান মছলা, লং, ইলাচি, দালচেনি, আৰু জালুকৰ গুটি আছে 2টা, আৰু এইখিনি ধনিয়া গুড়ি, আৰু এইখিনি গৰম মছলা। আৰু আমি ইয়াত লৈছোঁ মাংস আধা কেজি। ইয়াত মই মাংসখিনি নিমখ আৰু হালধি গুড়ি দি মেৰিনেট কৰি থৈছিলোঁ আধা ঘণ্টামান আগত। হালধি গুড়ি বেছি দিব নালাগে, কাৰণ তিলটো থাকিবই, তিলৰ ৰঙে এনে ক'লা কৰিবই আঞ্জাখিনি। গতিকে এইখিনি আজিৰ কাৰণে যোগাৰ। আৰু তেল লাগিব অকণমান, তেল বেছি নালাগে, তিলত তেল থাকেই। গতিকে আপুনি ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰিব যদি তেল বেছিকৈ খায়। এইখিনি যোগাৰ। প্ৰথমতে আমি আলুখিনি ভাজি ল'ম মাংসৰ কাৰণে। আপুনি আলু ব্যৱহাৰ নকৰিবও পাৰে, কিন্তু মই আলু খাই ভাল পাওঁ মাংসত দিয়া, সেয়ে আলুখিনি অকণমান তেলত নিমখ আৰু হালধি দি ভাজি লৈছোঁ। আলুখিনি ভজা হৈ যোৱাৰ পিছত এইখিনি তেলতে মই লং, ইলাচি, দালচেনিখিনি দি তাত পিঁয়াজৰ পেষ্টটো দিলোঁ। এইখিনি মই ভালকৈ ভাজি লৈছোঁ। ভাজি ল'ব ভালদৰে যাতে পিঁয়াজখিনি কেঁচা হৈ নাথাকে। ইয়াতে আপুনি জলকীয়া কেইটাও দিব পাৰে, মই অকণমান দেৰিকৈ দিম, মানে মই পাহৰি গ'লোঁ আচলতে। তাৰপিছত দি দিম। তাৰপিছত মই এইখিনি মছলা দি দিম, শুকান গুড়িখিনি দি এইখিনিও মই ভালকৈ ভাজি লৈছোঁ। ভালকৈ ভাজি ল'ব, চাব যাতে তলিত নালাগে, নহ'লে দেৰি যাব আৰু তিতা হৈ যাব গোটেইখিনি। এইখিনি ভালদৰে ভাজি অকণমান পানীও দিব পাৰিব, পানী দিলে মানে গোটেইখিনি সিজি ভালদৰে মছলাটো হৈ উঠে। তাৰপিছত আদা নহৰু পেষ্ট আৰু জলকীয়াখিনি দিলোঁ। এইখিনি ভালদৰে মিহলাই ভালকৈ ভাজি ল'ব, যাতে নহৰুখিনি কেঁচা হৈ নাথাকে। এইখিনি প্ৰায় ভজা হৈ গ'ল, দেখিবলৈ পাইছে, অলপ মানে তলিৰ পৰা তেল উঠিব ধৰিছে। অকণমান পানী এড কৰি যাব যাতে তলিত নালাগে। এই ৰেচিপিটো বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰে ৰন্ধা দেখা যায়। প্ৰতিখন পাকঘৰতে অলপ হ'লেও বেলেগ বেলেগ হ'বই দিয়কচোন। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। মই আজি এটা প্ৰকাৰেহে ৰান্ধি আপোনালোকক দেখুৱালোঁ। আপোনালোকে ট্ৰাই কৰি চাব পাৰে বেলেগ বেলেগ ধৰণে। এয়া মছলাখিনি ৰেডি হৈ গ'ল। ইয়াতে মই মাংসখিনি এড কৰিলোঁ, আৰু মাংসখিনিৰ লগত যাতে মছলাখিনি মিক্স হৈ যায় ভালদৰে লৰাই ভাজি ল'ব। ধুনীয়াকৈ লৰাই ভাজি থাকিব। একেই প্ৰচেছ, আপুনি আগতে যেনেকৈ মাংস ৰান্ধিছিল তেনেকৈ ৰান্ধি ল'ব। প্ৰথমতে মাংসখিনি ভাজি আৰু ইয়াত আলু আৰু ধনিয়া পাতখিনি এড কৰি ল'ব। তাৰপিছত আটাইখিনিয়ে ভালকৈ লৰাই ভাজি ল'ব। পানী এড নকৰিব সোনকালে, কাৰণ যদি পানী সোনকালে এড কৰি লয় তেতিয়াহ'লে মাংসৰ টেষ্টটো অকণমান নোহোৱা হৈ যায়। অলপকৈ কৰিব পাৰে যদি তলিত লগা যেন হয় বেছিকৈ। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে মোৰ কেৰাহীৰ এপাত হেণ্ডেল নাই। আপোনালোকে নাহাঁহিব, মোৰ মানে স্ক্ৰু 2টা ওলাই গৈছে, সেইকাৰণে মই এনেই ওলমি থকাকৈ উলিয়াই থৈ দিছোঁ। ৰান্ধিব পাৰিলে হ'ল আৰু কেৰাহীটোত। মাংসখিনি প্ৰায় ভজা হৈ গ'ল। অকণমান পানী এড কৰিম যাতে মাংসখিনি ভালকৈ সিজে আৰু মছলাখিনি মাংসৰ ভিতৰত সোমাই যায়। ইয়াৰ অকণমান লৰাই দি ইয়াৰ পিছত আমি ঢাকনিখন মাৰি দিম। এইখিনি অকণমান ভালকৈ লৰাই ল'ব।
পানীখিনি দিয়াৰ পিছত অকণমান লৰাই ঢাকনখন মাৰি দিব আৰু 5-4 মিনিটৰ পিছত ঢাকনিখন গুচাব। আপোনাৰ তেল উঠিবলৈ ষ্টাৰ্ট কৰিছে মানে গোটেইখিনি সিজিছে আৰু ভালকৈ হৈ গৈছে ভজা। এইখিনি সময়তে আপুনি তিলখিনি এড কৰিব পাৰিব ইচ্ছা কৰিলে, বা অকণমান সময় যদি আপুনি মাংসখিনি আকৌ ৰান্ধিব খোজে ৰান্ধি ল'ব পাৰিব। যদি আলুখিনি ভাঙি দিব খোজে ভাঙি দিব পাৰিব। মই ইয়াত আলু ভাঙি দিয়া নাই। তিল নিদিয়াকৈ মাংসখিনি একদম ৰেডি। এতিয়া আমি তিলখিনি এড কৰিম। তিলখিনি অকণমান মই পানী মিহলাই লৈছোঁ, এইখিনি দিব। মোৰ অকণমান তিলতে কম হৈছিল, ক'ব পাহৰি গ'লোঁ। মই পিছত 2 চামুচমান তিল আৰু এড কৰিছোঁ গোটা হ'বৰ কাৰণে। আপোনালোকেও পিছত এড কৰি ল'ব পাৰে যিহেতু খুন্দা গুড়ি থাকিব। মই তিলখিনি এড কৰাৰ পিছত অকণমান পানী দি লৈছোঁ যাতে তিলখিনিও ভালকৈ মাংসত সোমাই যায়। তিল দিয়া মাংসটো অকণমান গ্ৰেভি কৰি খায়ে ভাল লাগে, সেয়ে মই বেছি পানী দিয়া নাই, সিজিবৰ কাৰণে দিছোঁ। তাৰপিছত সেইখিনি সিজি যোৱাৰ পিছত গ্ৰেভি কৰি ৰাখিছোঁ। পানী দি ল'ব, আপোনালোক যিমানখিনি পৰিমাণৰ পানী লাগে দি ল'ব। মানে মই যিহেতু এখন হাতেৰে মোবাইলটো ধৰি আছোঁ, ভিডিঅ' কৰি আছোঁ, এই অকণমান ভিডিঅ'টো লৰচৰ হৈছে, বেয়া নাপাব। আৰু ধোৱাৰ কাৰণে ভিডিঅ'টো ভালকৈ স্পষ্টও হোৱা নাই এইখিনি সময়ত, উতলি আছে যিহেতু। এয়া আমাৰ মাংসখিনি হৈ গ'ল। মই গেছৰ চুইচ অফ কৰি দিছোঁ। এইখিনি একদম ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈ বহুত সোৱাদ হৈছিল অৱশ্যে। ধুনীয়া গ্ৰেভি। আপুনি এইটো ৰুটিৰ লগতো খাব পাৰে বা পোলাওৰ লগত খাব পাৰে। আমি ভাতৰ লগত খাইছোঁ অৱশ্যে। আপুনি যেনেকৈ হ'লে এইটো ছাৰ্ভ কৰিব পাৰিব। এয়া আমাৰ তিলৰ সৈতে মুৰ্গীৰ মাংস ৰেডি। মই আকৌ এবাৰ কৈছোঁ, বহুত সহজ হয় প্ৰচেছটো, ৰন্ধাৰ ৰেচিপিটো বহুত সহজ হয়। আপোনালোকেও আলহী ঘৰৰ মানুহক ৰান্ধি খুৱাওক আৰু মোৰ লগত শ্বেয়াৰ কৰক কেনেকুৱা পালে। আজিৰ ভিডিঅ'টিত মোৰ এইখিনিয়ে আছিল। যদি ভিডিঅ'টি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব।